কেৱল প্ৰতিভাই মানুহক মহত্বৰ হাৰিলৈ নুতুলে, চৰিত্ৰই মানুহক মহত্ব প্ৰদান কৰে। নিজৰ ওপৰত শ্ৰদ্ধা বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব পাৰিবা। কোনো মানুহক সম্পূৰ্ণকৈ অনুকৰণ নকৰিবা। সৎ আৰু অসৎ গুণ সকলোৰে থাকে, অসৎখিনি বাদ দি সৎটো বাছি লোৱাটোহে মানৱতাৰ কৃতিত্ব। অন্যায়লৈ আন্তৰিক ঘৃণা আৰু ন্যায়লৈ আন্তৰিক আগ্ৰহ জন্মিলেহে চৰিত্ৰ নিৰ্বল হ'ব। পূৰ্বতে আৰ্জিত হোৱা ধনেৰে ডাঙৰ মানুহ হ'লে তাত পুৰুষালী নাই। নিজৰ বাউসীৰ বলেৰে যিজন পুৰুষ ডাঙৰ হয় তেওঁহে ধন্য। নিজৰ ঐতিহ্য পাহৰি যোৱা কোনো ব্যক্তি নাইবা জাতিয়ে আত্মপ্ৰতিষ্ঠা লভিব নোৱাৰে। সিমানো বেছি বিশ্বাসীও নহ'ব যাতে মানুহে চকীদাৰে ভাবিব ধৰে। যোনে তোমাক গুৰুত্ব নিদিয়ে তাৰ কাৰণে তুমি কান্দা, আৰু যোনে তোমাক গুৰুত্ব দিয়ে তাক তুমি কন্দুৱা। মোৰ মৌনতাক অভিমান বুলি নুবুজিব। জীৱনত কিছুমান উজুতি এনেকুৱা পাইছোঁ, এতিয়া বৰ বেছি কথা পাতিবৰ মন নাযায়। কোনো মানুহ ইমান ধনী নহয় যি নিজৰ পাৰ হোৱা সময়বোৰ কিনিব পাৰে, আৰু কোনো ইমান দুখীয়াও নহয় যি নিজৰ আহি থকা সময়বোৰ পৰিৱৰ্তন কৰিব নোৱাৰে। ক'তনো খৰচ কৰোঁ হৃদয়ৰ সম্পত্তিবোৰ, ইয়াততো সকলোৱে পইচাৰ গৰম পকেটকহে চালাম কৰে। জীৱনত যেতিয়া দুখ আৰু কাৰোবাৰ টান শব্দবোৰৰ প্ৰভাৱ নপৰে, জানি লওক জীয়াই থকাৰ চিষ্টেম শিকি গ'ল।